हेलो नमस्कार हाय हेलो बंधु बान्धवीসকল মই মনোজ কুমাৰ বহুত দিনৰ মূৰত আকৌ এটা ভ্লগ ভিডিঅ' লৈ আহিছোঁ তেনেকৈ সময় নাপাওঁ আছোঁ গতিকে আজি এফালে ফুৰিব গৈ আছোঁ এটা ধুনীয়া জেগা এটাত গৈ আছোঁ বুলি পেলাই ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু এতিয়া একদম বঢ়িয়াকৈ এটা ৰেল লাইনতে খোজকাঢ়ি আছোঁ মোৰ ৰুমৰ কাষেদি এটা ৰেল লাইন আছে বিৰাট ধুনীয়া লাগে আৰু আবেলি সময়ত এনেকৈ এটা খোজকাঢ়া বিৰাট মজা ফিল এটা লাগে বাৰু তো গৈ আছোঁ এটা ধুনীয়া জেগাত আপোনালোককো দেখাম ক'ত গৈ আছোঁ কেনেকৈ কি ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ' মানে একদম দিনে ৰাতিয়ে খালি মাছৰ কাৰবাৰ মাছৰ ব্যৱসায় গোটেইখিনি মাইকী মতা কোনো চিন নাই মানে খালি মাছৰ ব্যৱসায় ডাঙৰ ডাঙৰ বৰ্ড আছে সাগৰত মাছ মৰা তো মই দেখাম পাই গৈছোঁ খোজকাঢ়ি গৈ আছোঁ কিমান ডাঙৰ ডাঙৰ বৰ্ড আছে মাছ মৰাটো মই আপোনালোকক দেখাই আছোঁ এখন নাৱত উঠিব লাগিব তো ঠিক গৈ আছে টিকেট কাটিব লাগিব এইটো টিকেট কাউণ্টাৰ হয় টিকেট কাউণ্টাৰ আমাৰ অসমত যেনেকৈ এটা মাজুলীৰ দ্বীপটো আছে তো গতিকে আমি তেনেকুৱা এটা দ্বীপত গৈ আছোঁ এতিয়া এইখনত আমি উঠিব লাগিব এইখনত মজাকৈ উঠি লওঁ আৰামছে এখন নাৱত উঠি ল'লোঁ ডাঙৰ নাৱত বহুত মানুহ বহি আছে এইখনত উঠা ফিল্ডটো প্ৰায় বহুত বছৰ মনত লৈছোঁ মানে একদম সৰুতে উঠা মনত এনেকুৱা তো প্ৰথম মই আগতে উঠিছোঁ বাৰু তো ষ্টাৰ্ট হৈ গ'ল এখন এতিয়া এটা দ্বীপত গৈ আছে মানে সাগৰৰ মাজৰ এটা দ্বীপত গৈ আছে চাওক গৈ থাকোঁ আমি একদম আগতে আছোঁ তো ইয়াতে ড্ৰাইভিং কৰে দেখাই আছোঁ বস্তুটো ইয়াত ড্ৰাইভিং কৰি আছে এইখিনি ড্ৰাইভিং কৰি আছে বস্তুটো মজা লাগিলে ভাল লাগিলে তো নেক্সট টাইম আকৌ যাম এনেকৈয়ে যাব লাগিব যোৱা সময়ত তো এইখিনিতে আমি নামিব লাগিব তো এইটো চাওক আপোনালোক একদম মৰিছে ওচৰৰ পৰা তো পাখিটো যদি এবাৰ ওপৰলৈ কৰি মেলি দিলে ভাল লাগিলে হয় আৰু খাবৰ কাৰণে কিবা কিবি খাবলৈ কাৰণে কিবা কিবি লৈ আহিছোঁ এটা ঠাণ্ডা বটল ল'লোঁ চিপছ টিপছ বন চঞ্চ কিবা কিবি লৈ ল'লোঁ পাৰ্ক এখন পাই গ'লোঁ সেই এখনত আমি ইয়াত মজা জেগা তো সিফালে আৰু এটা ফ্ৰণ্টত আৰু এটা ধুনীয়া প্লেচ এটা আছে মই দেখাব গৈ আছোঁ হৈ গ'ল ছাৰ খেলিবৰ কাৰণে এইবিলাক লৰালি দিনা লৰালি দিনা এইবিলাক নিজে নিজে জুলি লয় ইয়াতে জুলাবলৈ মানুহ নাই এতিয়া তো মই এবাৰ ধুনীয়াকৈ বহি লৈছোঁ বোলো খেলি চাওঁ এইবিলাক বহা ফিল্ডটো আগতে লৈছিলোঁ বাৰু এতিয়া প্ৰায় তেনেকৈ নাপাওঁ চ' ফিল্ডটো লৈ লৈছোঁ এবাৰ বহি চাওঁ ভালকৈ পৰিলাটো শেষেই মজা আগলৈ গৈ আছোঁ এতিয়া আৰু আগলৈ কি আছে ভিডিঅ' দেখাব গৈ আছোঁ একদম ধুনীয়া এটা প্লেচত এতিয়া মই ধুনীয়া এটা প্লেচ দেখাম হয় তো সাগৰৰ পৰা বিৰাট ধুনীয়া এটা জেগা মজা জেগা এনেকুৱা জেগাত গৈ একদম মজা ফিল্ডটো লৈ থাকক আৰু মজা বঢ়িয়া তেনেকুৱা প্লেচবিলাক ভাল লাগে জেগা আছে ইয়াত একদম ধুনীয়াকৈ বহিম আমি কিবা কিবি লৈ আছিলোঁ খাম মজাকৈ আপোনালোকক দেখাম এটা কিবা হৈ গ'ল ৰৈ গৈছে তাৰপিছতে মজাকৈও খোৱা বস্তুখিনি আছেনে একদম ধুনীয়াকৈ খাম দেখাম মজাকৈ একদম দৌৰি দৌৰি ভিডিঅ' বনাইছোঁ দেই মই নাই দৌৰা অভ্যাস আছে ৰখি লৈ আছিলে ধুনীয়া জেগা এটালৈ যাম বুলি পেলাই সঁচাকৈ ভাল লাগিছে বাৰু আহি বাকী প্ৰথম যে জেগাটো বাৰু প্ৰথমতে মই চিনি নাপাওঁ সিয়ে চিনি পায় এই লগৰ হয় সিয়ে চিনি পায় সি আগতে আহিছে তাৰ লগতে আহিছোঁ ধুনীয়া জেগা এটা মানে সি দেখাব লৈ আহিলে ভাল লাগিলে একদম ধুনীয়াকৈ খাম আৰু ঠাণ্ডা লৈ আহিছোঁ আৰু কিবা কিবি লৈ আহিছোঁ পুৰা খাম আৰু ধুনীয়াকৈ বহি আছোঁ
পূৰা ভিডিঅ' ৰিলছ ইনষ্টাগ্ৰাম ৰিলছখনত মানে ব্যস্ত কিবা এটা দুটা ইয়াতে ফটো মাৰি আছে একদম বহুত কেঁকৰা দেখা পোৱা গৈছে কেঁকৰা তলত কেঁকৰা জাম হৈ গৈছে সৰু সৰু কেঁকৰা কাকতে আমাৰ ওপৰত ভৰ খাই আছে কাৰণে বহিছোঁ দেই বেছিকৈ নিদিবা এই আছে মোবাইল এফালেকে নল'বি নকৰিবি 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 কি মজা বৰ জোৰকৈ লৰাই দিছে ভয় লাগে ঐ নিদিবি নিদিবি এই চিনচা পেনে লাগি ধৰিছে ই নগৈছে বুজিছে জিনচা পেনে লাগি ধৰিছে হেই নাযায় নাযায় এইটো 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 ঘূৰাই আছে মাথা ঘূৰাই আছে কি মজা কি মজা এইটো কি কি মজা অ পুৰা ধুনীয়া ঘূৰি আছে ঐ নুঘূৰাবি 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 মাথা খুব ঘূৰাব খোজ কাঢ়িব নোৱাৰিম নুঘূৰাবি বেগ মাৰিব লাগিব এতিয়া পুৰা স্পীড ঘূৰাটো দুইটা গুচি গ'লগৈ মই বেগ মাৰিব লাগিব এতিয়া ভৰিয়ে তো মজা লাগিলে ধুনীয়া জেগা এটাত আহিলোঁ মাথাটো খুবকৈ ঘূৰাই দিছোঁ বহুত জোৰকৈ ঘূৰালে কি দমকল এটা দেখিব পাইছোঁ বহুত ধুনীয়া ভালে পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ বন্ধুজনে যিখিনি কৰিব লাগে মই ক'ব লগাখিনি কৈ দিছোঁ ধুনীয়াকৈ গোটেইখিনি বহুত সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেলাইকনটো বজাই ৰাখিব যাতে মোৰ পুনৰ আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনালোকে অতি সহজতে পাই থাকে তেনেকৈ মানে বহুত বেছিকৈ ভিডিঅ' ভ্লগ বনাই থাকিবলৈ টাইম নাপাওঁ যেতিয়া টাইম পাওঁ তেতিয়াই বনাই থাকোঁ মাজে সময় এনেই সেই গতিকে যদি ছাপোৰ্ট কৰে আগবাঢ়ি যাবলৈ সাহস পাম গতিকে আজিলৈ ধন্যবাদ বাই বাই পুনৰ এটা ভিডিঅ' সৈতে আকৌ এবাৰ লগ পাম ধন্যবাদ